শান্তিৰ নোবেল বঁটা লাভ কৰা মাদাৰ টেৰেছা, মূলা গাভৰু ইত্যাদিকে ধৰি ভগত সিং ইত্যাদি দেশপ্ৰেমী যোদ্ধাসকলৰ সৰু স্মৃতি এটি দাঙি ধৰিবলৈ যত্ন কৰিছোঁ। আহক আমি এই ছাত্ৰ ছাত্ৰীসকলৰ মুখেৰে তেওঁলোকে কোনে কাৰ ভেকচন সাজিছে সেই বিষয়ে আমি অকণমান পৰিচয় লওঁ। এয়া আমাৰ ছাত্ৰী এগৰাকী, তাই কি হৈছে? নমস্কাৰ, মই মাদাৰ টেৰেছা সাজিছোঁ। ধুনীয়া। নাইডু সাজিছা? ধুনীয়া। এয়া এজন ছাত্ৰ। নমস্কাৰ, মই পণ্ডিত জৱাহৰলাল নেহেৰু সাজিছোঁ। পণ্ডিত জৱাহৰলাল নেহেৰু। নমস্কাৰ, মই ভগত সিং সাজিছোঁ। ধুনীয়া। এয়া আমাৰ ভগত সিং। নমস্কাৰ, মই মূলা গাভৰু। এয়া আমাৰ মূলা গাভৰু সাজিছে। নমস্কাৰ, মই লাচিত বৰফুকন। ধুনীয়া। এয়া আমাৰ লাচিত বৰফুকনৰ ফেক ধাৰণ কৰা ছাত্ৰ। নমস্কাৰ, মই ৰাণী লক্ষ্মীবাই সাজিছোঁ। এয়া আমাৰ ৰাণী লক্ষ্মীবাই তথা হিন্দীত আমি লক্ষ্মীবাই বুলি কওঁ, লক্ষ্মীবাই সাজিছে। এয়া আমাৰ জাতিৰ পিতাৰ প্ৰতীক চাগে। তুমি কি সাজিছা? নমস্কাৰ, মহাত্মা গান্ধী সাজিছোঁ। এয়া আমাৰ জাতিৰ পিতা মহাত্মা গান্ধী, যাৰ অপ্ৰাণ চেষ্টাত আমাৰ দেশ স্বাধীন হৈছিলে। এয়া আন এগৰাকী ছাত্ৰ। তুমি কি সাজিছা বাবা? বাল গংগাধৰ তিলক। তিলক। এয়া আমাৰ ছাত্ৰজন বাল গংগাধৰ তিলক সাজিছে। এয়া আন এগৰাকী ছাত্ৰ। তুমি কি সাজিছা? বিপিন চন্দ্ৰ পাল। এয়া আন এগৰাকী ছাত্ৰী। নমস্কাৰ, মই সাজিছোঁ কনকলতা বৰুৱা। কনকলতা বৰুৱা নহয়। এয়া আন এগৰাকী আমাৰ কণমানি ছাত্ৰ। এখেত চাগে নেতাজী সুভাষ চন্দ্ৰ বোস সাজিছে। তুমি কি সাজিছা বাবা? ভেৰি গুড। সুভাষ চন্দ্ৰ বসু সাজিছে। ধুনীয়া হৈছে। আমি এখেতসকলৰ অকণমান চাই লৈছোঁ। মাদাৰ টেৰেছা, সৰোজিনী নাইডু, জৱাহৰলাল নেহেৰু, ভগত সিং, লাহে লাহে মূলা গাভৰু, লাচিত বৰফুকন, লক্ষ্মীবাই, মহাত্মা গান্ধী, বাল গংগাধৰ তিলক, বিপিন চন্দ্ৰ পাল, কনকলতা বৰুৱা আৰু আমাৰ নেতাজী সুভাষ চন্দ্ৰ বোস। যোৱা তুমি আহা আহা যোৱা যোৱা। এয়া আমাৰ নেতাজী সুভাষ চন্দ্ৰ বোস, কনকলতা বৰুৱা। লাহে 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 ধুনীয়াকে ধুনীয়াকে ধুনীয়া। লাহে 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 যোৱা। শেষত আমি ৰাষ্ট্ৰীয় সংগীতেৰে সামৰণি মাৰিম। ৰাষ্ট্ৰীয় সংগীত লগাই দিয়া। भारत माता की, भारत माता की, भारत माता की।